এগৰাকী ব্যক্তি একেবাৰে ব্যস্ত এগৰাকী ব্যক্তি অলপো সময় নাই একেবাৰে সময় নাই ইয়াৰ হাতত ফাৰ্মাচীৰ পৰা ঔষধ কিনাৰো সময় নাই এখেতৰ সে আজি একেবাৰে ৫,০০০ টকাৰ ঔষধ কিনিলে এখেতে আমি সময় পাই না দেখে একবারে ৫,০০০ টাকা নিছি একবারে আমি সময় পাই না দেখে একবারে ৫,০০০ টাকা নিছি একবারে পিছে বেমাৰ ভাল হোৱাৰ ঔষধ নহয় বেমাৰ হোৱাৰ ঔষধহে মানে অবৈধ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ পিছে আজি দিন বেয়া আছিল এই ব্যস্ত ব্যক্তিজনৰ হে ৰঙাগড়ৰ আলসী হ'ব লগা হ'ল এওঁৰ কিন্তু কিয় ৰঙাগড়ৰ আলসী হ'ব লগা হ'ল এওঁৰ কিয় আৰক্ষীয়ে আটক কৰিলে এই ব্যস্ত ব্যক্তিজনক আচলতে এওঁ কোনো হাই প্ৰফাইল ব্যক্তি নহয় এওঁ হৈছে এজন ড্ৰাগছ ব্যৱসায়ী যোৱা নিশা চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্য মতে চাপৰ চিনেমা হলৰ ওচৰত এক অভিযান চলায় অভিযানকালত বহলপুৰ তৎপাৰৰ হামিদুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা চাপৰ আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ নিচাজাতীয় টেবলেট ৩টা কফ চিৰাপ আৰু AS-19M 9499 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় সম্প্ৰতি চাপৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে এই ব্যস্ত ব্যক্তিজনক সেয়ে কৈছোঁ একেবাৰে সময় নাই এইজন ব্যক্তি আমি সময় পাই না দেখে একবারে ৫,০০০ টাকা নিছি একবারে আমি সময় পাই না দেখে একবারে ৫,০০০ টাকা নিছি একবারে আমি পানের বিজনেস করে স্যার আমি কিনবা খাইবার নিগা নিয়ে নিগা ডেইলি কানে খাবার জানি কাই দিছে কি কালকেও খান বিজনেস উজ্জুল হাস দিছে আমিনুল উজ্জুল হাসিক দিছে মানে এগুলা মানে ওই যে নিত্য বাজার করে নিয়ে আইছে আমাকে এই জায়গায় দিব আমি পানের পয়সা কিনে নিয়ে কত লই যাই আসলি আমি বাড়িতে নিয়ে যাই আসছিলাম আর এই যে কি কালী মন্দির টটপাড়া আমি পানের বিজনেস করে মেলা আমি খাই এটা আমি স্যার খাওয়ার কারণে লই যাই আসলি খাওয়ার কারণে নিয়ে যাই আমি সময় পাই না দেখে একবারে ৫,০০০ টাকা নিছি একবারে না স্যার না আমি জায়গা জায়গা যাই আমি পান বেশি আমি সময় পাই না বা বিদেশত গৈ প্ৰাইভেট চাকৰি কৰিব বিচাৰে নেকি বিশ্বৰ ৭৫খন দেশত অতি সহজতে যাব পাৰিব আপুনি হেনা এণ্টাৰপ্ৰাইজেছ আৰু SS এণ্টাৰপ্ৰাইজে আপোনাৰ বাবে লৈ আহিছে আৰু কেইবাটাও সুবিধা যদি আপুনি ভাৰতৰ বাহিৰৰ দেশসমূহত ডক্টৰ ইঞ্জিনিয়াৰ কোম্পানীৰ মেনেজাৰ সিকিউৰিটি গাৰ্ড বা অন্য চাকৰি কৰিব বিচাৰে তেন্তে আপুনি আজিয়ে যোগাযোগ কৰক হেনা এণ্টাৰপ্ৰাইজ আৰু SS এণ্টাৰপ্ৰাইজৰ সৈতে আপোনাৰ নিৰাপত্তা দিশতো খবৰ ৰাখিব হেনা এণ্টাৰপ্ৰাইজ আৰু SS এণ্টাৰপ্ৰাইজে হেনা এণ্টাৰপ্ৰাইজ আৰু SS এণ্টাৰপ্ৰাইজত আপুনি আপোনাৰ নাম আজিয়ে পঞ্জীয়ন কৰক আৰু এই সুবিধাসমূহ লাভ কৰক যোগাযোগ নম্বৰ 9101516456 আৰু 8011411037 তেন্তে পলম নকৰিব আজিয়ে যোগাযোগ কৰক আৰু হেনা এণ্টাৰপ্ৰাইজ আৰু SS এণ্টাৰপ্ৰাইজৰ সুবিধাসমূহ উপভোগ কৰক